ৰাতিপুৱাই গা ধুই উঠি নিজক এটা চেলফি মাৰি ল'লোঁ আৰু ৰাস্তাৰ লৈকে ওলালোঁ একটা যাম বুলি। আজি এটা বিশেষ দিন এইকাৰণে আপোনালোক বিশেষ দিন বুলি কৈছোঁ। যাই আছোঁ বৰ্তমান বিশেষ দিনটোৰ স্পেচিয়েলি আপোনাক কথাটো ক'ব লাগিছোঁ। আজি মানে 11 মে' 27 বহাগ আমাৰ বৰদিয়াত এখন বিহু আছে। আজি আমাৰ য়ং ক্লাবৰ সৌজন্যত এখন সুন্দৰভাৱে তেওঁলোকে বিহু আয়োজন কৰিছে। গতিকে সেই বিহুটোৰ উপলক্ষে এই ভিডিঅ'টো মই আৰম্ভণিতে আৰম্ভ কৰিব বিচাৰিছোঁ। কাৰণ ৰাতি যিখিনি বিহু হ'ব মই দেখাম বাৰু। যাই পালোঁ মই এতিয়া মেইন গেট, এইটো মেইন গেট তেওঁলোকৰ য়ং ক্লাবৰ সৌজন্যত পাতা আচলতে বিহু নহয়, সাংস্কৃতিক সন্ধিয়া এখন। তাৰে বিশেষ আকৰ্ষণ হিচাপত কোন হ'ব আপোনালোকক মই দেখাইছোঁ। সাংস্কৃতিক সন্ধিয়া উদযাপন বিপুল ৰাভাৰ মানে আপোনাৰ কৌতুক অভিনয়, দৰ্শন কিলিং আৰু সংগীতা ডেকাৰ গীতৰ শৰাই গোটেইখিনি এই বিহুখিনি আজি ৰাতিৰ সাংস্কৃতিক সন্ধিয়াত আপোনালোকে দেখা পাব। এই গেটটোদি নহয়, এই গেটটোদি অকণমান সোমাই কেনে আমাৰ বিহু মঞ্চখন আছে। বিহু মঞ্চখনৰ গোটেইখিনি আপোনালোক দেখাম। এতিয়া চাওক পতাকা উত্তোলনৰ কাৰ্যসূচী চলি আছে। আমাৰ জ্যেষ্ঠসকলে, আমাৰ কমিটিৰ সদস্যসকলে গোটেই পতাকা উত্তোলনৰ গোটেইখিনি কাৰ্যসূচী ধুনীয়াভাৱে ব্যক্ত কৰিছে। আৰু আমাৰ সভাপতি সম্পাদক ডাঙৰীয়া গোটেইখিনি বা আমাৰ জ্যেষ্ঠসকলে তেওঁলোকৰ সাৰুৱা ভাষণ দি কেনে বিহুটো আগবঢ়াই নিয়াত বা সাংস্কৃতিক সন্ধিয়া আগবঢ়াই কেনেকৈ নিয়া যাব, কি পৰ্যায় হ'ব, সেই পৰ্যায়খিনি গোটেইখিনি থুলমূলভাৱে জনাই দিছে। বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে আৰু পতাকা উত্তোলনৰ কাৰ্যসূচী ইতিমধ্যে সমাপ্ত। মই আহি পালোঁ অকণমান দেৰি হ'ল বাৰু, তথাপিতো আহি কেনে যে শেষত হ'লেও পালোঁ। দোকান বহিছে আৰু ৰাতি ধৰ দোকান চলিব লাগিবতো, দোকান বহিছে। আৰু এটা বস্তু কিন্তু এওঁলোকৰ ভাল লাগছে, গামোচাকেইখন একদম সুন্দৰ গামোচা আনছি। মানে কি আজিকালি যিটো গামচাৰ ফাল্টু প্ৰচলন এটা চলি আছেতো, মানে কি কিনা গামচা এইটো কিনা গামচা নহয়, বোৱা একদম এপ্ৰপ্ৰিয়েট গামচা। দুইফালে সুন্দৰভাৱে ফুল আছে। মানে অসমীয়া সংস্কৃতিটো বজাই ৰাখিব লাগিলে গামচাই মেইন না, গামচা মেইন। আৰু এইটো সুন্দৰ পেণ্ডেলটো চাওক আপোনালোকে, পেণ্ডেল ধুনীয়াকৈ মই পেণ্ডেলৰ ওপৰত মঞ্চখনত উঠবা চেষ্টা কৰিছোঁ। মঞ্চখন সুন্দৰভাৱে সজাইছে। ৰাতিপুৱাই ভিডিঅ'টো বনোৱাৰ কাৰণে এটা বস্তু কি আপোনাৰ মঞ্চৰ তলত কাৰ্পেটখিনি পাৰা হোৱা নাই, সেইকাৰণে সেনেকৈ মই দেখাই দিছোঁ। বা আমাৰ মেইন যিখন মানুহ বহা যিখন মঞ্চ সেইখিনিতো মানে চকী পাৰা হোৱা নাই, তথাপিতো মই কৰি দিলোঁ আৰু কামখিনি সেনেকৈ। আহি গ'ল মেইন বস্তুটো, আহি গ'ল মিউজিকৰ গাড়ী। মিউজিক অবিহনে বিহুটো নহ'ব, সাংস্কৃতিক সন্ধিয়াটো নহ'ব। আহি গ'ল আৰু আপোনালোক দেখাওঁ এইখনে মেইন কমিটিখন, যিখন কমিটিয়ে সুন্দৰভাৱে আজিৰ সাংস্কৃতিক সন্ধিয়া আয়োজনটো কৰিছে। আৰু আপোনালোকে আহিব আৰু তেওঁলোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰোঁ।